हेलो एवरीवन की खबर आपनालोकर আজি আমি বেসিক ম্যাথমেটিক্স এটা বিরাটেই ইম্পর্টেন্ট টপিকস আজি আলোচনা কৰিম যে শতাংশ এটা শতাংশৰ পৰা কেনেকৈ ভগ্নাংশলৈ কনভাৰ্ট কৰে আৰু এটা ভগ্নাংশ কেনেকৈ শতাংশলৈ কনভাৰ্ট কৰে ইয়াৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত শিকিম সো বলা পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰো তো সোয়া ইয়াত আমাক এক নম্বৰটো কি দিছে 53 শতাংশ ওকে সো এতিয়া সোয়া ইয়াত শতাংশত আছে শতাংশৰ পৰা আমাক কত ল'ব লাগে ভগ্নাংশত ল'ব লাগে তো মনত ৰাখিবা যদি শতাংশৰ পৰা ভগ্নাংশৰ কোনো এটা সংখ্যা ল'ব লাগে তেতিয়া আমি কি কৰিম ইয়াক আমি 100 দি হৰণ কৰিম মনত ৰাখিবা 100 ৰে হৰণ কৰি আমি সেই সংখ্যাটো সবতে 53% দিছে ইয়াক যদি আমি ভগ্নাংশত ল'ব লাগে ইয়াক আমি কি কৰিম 100 ৰে হৰণ কৰি দিম ঠিক আছে এটা সো ইয়াতে কি আছে 53 যদি আমি 53 ভগ্নাংশত ল'ব লাগে কি কৰি আমি কি কৰিম 100 ৰে কি কৰি দিম হৰণ কৰি দিম সো এইটো আমাৰ কি হৈ যাব ইয়াৰ ভগ্নাংশৰ ৰূপ হৈ যাব বুজি পাই ইয়াতে সহ কটাকটি না যায় সো ডাইৰেক্টলি আমি ক'ব পাৰো কি 53 কিমান ভগ্নাংশ কিমান হ'ব 53/100 ওকে সেম প্রসেস দুই নম্বৰটো সে দেখি যে 50% দিছে ওকে আপুনি এটা 50% দিছে ইয়াক আমি কি কত ল'ব লাগে ভগ্নাংশত ল'ব লাগে কি কৰিবা সিম্পল কনসেপ্ট ইয়াক কি কৰিবা 100 হৰণ কৰি দিবা ইয়াত 100 হৰণ কৰিলে কিমান হ'ব ওপৰত 50 তলত কিমান হৈ যাব 100 হৰণ কৰিলে 100 বুজি পাইছা এটা যে 0 0 কাটা 5 এর 10 এর ভিতর 5 কিমান 5 গুণ 10 5 গুণ 10 তাহলে ভগ্নাংশটো আমাৰ কিমান হ'ব 1/2 সো 1/2 আমাৰ কি হৈ যাব 50% আৰু ভগ্নাংশ বুজি পাইছা আধা ওকে এটা সোয়া ইয়াতে কি দিছে 100 দিছে দ্যাট মিন্স ইয়াত 100% আমাক কত ল'ব লাগে ভগ্নাংশত ল'ব লাগে ওকে ইয়াত একো কাম কি আছিল আমাৰ একে কামে হ'ব কি আছিল এটা 100 আছে তো 100 দি আমি তাহলে কি হৰণ কৰি দিম পার্সেন্টেজটো উঠাই কিনে আমি 100 দি হৰণ কৰি দিম ওকে এটা সোয়া 100 যদি আমি 100 হৰণ কৰি आंसर কিমান আহে আমাৰ আমি সকলে জানো 100 কাটা কাটি যাব কিমান হ'ব আমাৰ आंसर 1 সংখ্যাৰ তলত একো নাই মানে কি আছে এটা 1 আছে সো ইয়াত ভগ্নাংশ হলে কিমান হ'ব 1/1 বুঝি পাইছা বাট 1 তলত থাকিলে 1 তো সাইলেন্ট হৈ থাকে এইকাৰণে না ইয়াৰ आंसर কি হ'ব 1 হৈ যাব বুঝি পাইছা এটা ইয়াৰ নেক্সট সোয়া কি আছে এটা 1/2 পার্সেন্টাইল নেক্সট কি আছে সোয়া 1/2 পার্সেন্টেজ আছে ইয়াক আমাক কত ল'ব লাগে ভগ্নাংশত ল'ব লাগে একে কাম আমাৰ কি কাম আছিল যে 1/2 আমি কি কৰিম 100 ৰে হৰণ কৰি দিম 1/2 যদি আমি 100 ৰে হৰণ কৰো 1/2 যদি আমি 100 ৰে হৰণ কৰো ইয়াতে সোয়া আধা আৰু 100 ৰে হৰণ কৰিছো তাৰ মানে ইয়াত দুটো কি আছে ৰিলেশন হৰণ সেটা যদি আমি আধা লিখি দিও উপৰটো লিখি দিলো ইয়াতে হৰণ আছে হৰণটো যদি আমি পূৰণ কৰো হৰণটো যদি আমি পূৰণ কৰো তলটো কি হৈ যায় চেঞ্জ হৈ যায় মনত ৰাখিবা 2/3 সাপোজ আছে হৰণ 3/সাপোজ 4 আছে ইয়াক যদি আমি হৰণটো পূৰণ কৰিব লাগে আমি কি কৰিম 2/3 যেনেকা আছে এনেকা হ'ব ফার্স্ট সেমে থাকে বাট ইয়াৰ পিছত যেটো আছে এটো চেঞ্জ হৈ যায় যদি পূৰণ কৰো ইয়াৰটো কি হৈ যাব লবটো হৰ হয় হৰটো কি হয় লব হয় 4/3 কি হ'ব 3 সেম একেৰাহে কি হ'ব এটো 1/2 আছে আৰু হৰণত কি আছে 100 তো হৰণ চিহ্নটো যদি আমি পূৰণ বনাই দিও ইয়াত কি হৈ যাব চেঞ্জ হৈ যাব কি হ'ব 1/100 100 তলত একো নাই মানে কি আছে 1 1 2 ওপৰত যাব 100 টো তলত আহি যাব বুজি পাইছা এটা ইয়াৰ आंसर কি হ'ব সোয়া লবে লবে লব পূৰণ হৰ পূৰণ একৰ লগত এক পূৰণ 1 দুইৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 200 হৈ যাব সো আমাৰ ইয়াৰ ভগ্নাংশ কি হ'ব 1/2 ভগ্নাংশ পার্সেন্টেজৰ ভগ্নাংশ কি হ'ব আমাৰ 1/200 বুজি পাইছা ইতিমধ্যে আমি কি শিকিলো যে শতাংশৰ পৰা ভগ্নাংশলৈ কেনেকৈ লৈ যায় সো এতিয়া আমি কি শিকিম যে ভগ্নাংশ এটা দিয়া থাকিলে ইয়াক আমি শতাংশলৈ কেনেকৈ কনভাৰ্ট কৰিম উল্টা ওকে যে শতাংশত দিয়া থাকিলে ভগ্নাংশ কেনেকৈ কৰিম আৰু ভগ্নাংশত দিয়া থাকিলে শতাংশত কেনেকৈ কৰিম ইয়াৰ দুটা অলৰেডি আমি শিকিছো যে শতাংশৰ পৰা কেনেকৈ ভগ্নাংশ লয় এটা আমি শিকিম কি ভগ্নাংশৰ পৰা কেনেকৈ শতাংশলৈ ল'ব পাৰো আমি ঠিক আছে সো কি আছিল আগতো যে শতাংশৰ পৰা যেতিয়া ভগ্নাংশলৈ ল'ব লাগে আমি কি কৰো 100 দি কি কৰো হৰণ কৰো সাপোজ 20% দিছে ইয়াক যদি আমাক কি কৰিব লাগে যে ভগ্নাংশত লৈ যাব লাগে কি কৰিম 100 দি কি কৰিম হৰণ কৰি দিম বুজি পাইছা ইয়াটো হৈছে যেতিয়া পার্সেন্টেজ থাকিব তেতিয়া আমি যদি ভগ্নাংশত লৈ যাও তেতিয়া আমি 100 ৰে হৰণ কৰিম কিন্তু যেতিয়া ভগ্নাংশত থাকিব যদি পার্সেন্টেজ ল'ব লাগে তেতিয়া আমি কি কৰিম 100 ৰে পূৰণ কৰি দিম উল্টা ইয়াত হৰণ কৰা পার্সেন্টেজৰ পৰা ভগ্নাংশত লৈ যাওঁতে কি কৰিম আমি হৰণ কৰি দিম 100 ৰে আৰু ভগ্নাংশৰ পৰা যদি পার্সেন্টেজ আনিব লাগে আমি কি কৰিম উল্টা কৰি দিম আগত হৰণ কৰিছে দেখি কৰি দিম পূৰণ কৰি দিম ওকে সো এতিয়া সোয়াতে কি দিছে এক নম্বৰটো 3/20 যদি এটো ভগ্নাংশ আছে না নাই 3/20 এটা ভগ্নাংশ ওকে ইয়াক যদি আমি শতাংশত লৈ যাব লাগে কি কৰিম 100 ৰে কি কৰি দিম পূৰণ কৰি দিম তাহলে কি হ'ব 3/20 ইনটু কি যাব আমাৰ 100% কি কৰি দিম আমি হৰণ কৰি দিম ইয়াত আমি কত লৈ আছো ভগ্নাংশৰ পৰা শতাংশ লৈ আছো যদি শতাংশৰ পৰা ভগ্নাংশ আনা তেনেহলে 100 হৰণ কৰিবা আৰু যদি ভগ্নাংশৰ পৰা শতাংশলৈ লৈ যায় 100 ৰে পূৰণ কৰিবা সিম্পল তেনে কি হ'ব সোয়াতে 0 কাটা 2 গুণ কিমান হ'ব 10 তেনেহলে কিমান হ'ব 3 * 5 গুণ কিমান হ'ব আমাৰ 3 5 গুণ আমাৰ 15 হ'ব আমাৰ 15% হ'ব ইয়াৰ
ওকে নেক্সট ইয়াৰ সেম 2 নম্বৰটো চোৱা কি হৈছে 1/2 1/2 আমাৰ কত ল'ব লাগে পাৰ্চেন্টেজ ল'ব লাগে শতাংশত সেম একে কি কৰিবা 100 দি পূৰণ কৰি দিবা 100%. ওকে এটা চোৱা কি হ'ব 2 এৰে কাটাকাটি গলে কিমান বাৰ যাব 50 বাৰ যাব সো 1 * 50 কিমান হৈ যাব 50% বুজি পাইছা সিম্পল কনসেপ্ট ইয়াত বেছি ইমান মাথা খামাই নাথাকিবা মোৰ নষ্ট কৰি লাভ নাই বাস মনত ৰাখিবা এটা কথা মনত ৰাখিবা যে ভগ্নাংশৰ পৰা শতাংশলৈ ললে আমি কি কৰিম পূৰণ কৰি দিম আৰু শতাংশৰ পৰা যদি ভগ্নাংশত আনিব লাগে আমি কি কৰি দিম এশৰে হৰণ কৰি দিম সিম্পল সেইটো চোৱা কি হ'ব 1/4 ইনটু কি যাব 100%. ওকে 100% সো 4 কিমান বাৰ যায় 2 4 2 গুণ 8 আৰু কিমান থাকে 4 5 গুণ 20 25 ওকে সো 1 * 25 কিমান হৈ যাব 50% ইজ আমাৰ এনসার ওকে এটা চোৱা এটা কি দিছে 1.25 এটা ভগ্নাংশ নাই আমি ভগ্নাংশ বনাই লব লাগিব এটা চোৱা কি আছে 1.25 মনত ৰাখিবা যিকোনো দশমিক সংখ্যাত যদি আমি ভগ্নাংশত লব লাগে ওকে মানে দশমিকটো যদি আমি উঠাই দিব লাগে যিমানটা সংখ্যাৰ আগত দশমিক থাকিব ইমানটা একৰ লগত কি হৈ যাব আমাৰ তলত 0 হৈ যাব বুজি পাইছা ইয়াতে চোৱা কেইটাৰ আগত দশমিক আছে আমি উদাহৰণ দিবো কেইটাৰ আগত দশমিক আছে দুটাৰ আগত এটা দুটাৰ আগত দশমিক আছে দুটাৰ আগত আছে আমি যদি দশমিকটো উঠাই দিও কি হ'ব 1 2 5 যদি দুটাৰ আগত দশমিক আছে সেই কাৰণে তলত কি হ'ব একৰ লগত দুটা 0 লাগি যাব বুজি পাইছা এটা চোৱা এটা ভগ্নাংশ হৈছে না নাই তো এতিয়া আমি ইয়াক কি কৰিম ইয়াক আমি শতাংশলৈ কনভাৰ্ট কৰি দিম এতিয়া শতাংশত কনভাৰ্ট কৰাৰ নিয়ম কি আছিল আমি কি কৰিব লাগে এশৰে কি কৰিব লাগে আমাক পূৰণ কৰি দিব লাগিব ঠিক আছে তো এশৰে পূৰণ কৰিলে কিমান হ'ব চোৱা এশ কেনসেল কিমান হ'ব 1 দেখো 125 ইনটু 1% 125 ইনটু 1% কিমান হৈ যাব আমাৰ 125 শতাংশ হৈ যাব আমাৰ বুজি পাইছা ইয়াৰ আনসাৰ এতিয়া 2 নম্বৰটো চোৱা কি হ'ব এতিয়া আমাৰ 2 নম্বৰটো কিমান হ'ব চোৱা এতিয়া আকৌ সেম ইয়াতে কি আছে 0.25 যেহেতু পয়েন্ট আছে আমি পয়েন্টটো উঠাই লৈ দশমিক বনাম পয়েন্টটো উঠাই লৈ কি বনাম আমি ভগ্নাংশ বনাম এতিয়া কেইটা আছে আগত 0 যদি দশমিকটো উঠাই দিও 025 কোনো মিনিং আছে নেকি 0 ভ্যালু নাই সো আমি ডাইরেক্ট 25 লিখিব পারবো কেইটাৰ আগত দশমিক আছে দুটাৰ আগত দশমিক আছে আমি কি কৰিম একৰ লগত তলত দুটা 0 লগাই দিম যিমানটা সংখ্যাৰ আগত দশমিক থাকিব দশমিকটো উঠাই দিয়াৰ পিছত তলত একৰ লগত ইমানটা কি লাগি যাব 0 লাগি যাব ওকে এতিয়া চোৱা 25/100 এটা ভগ্নাংশ হৈ গল এটা আমি কি কৰিম ইয়াক এশৰে কি কৰি দিম আমি পূৰণ কৰি দিম তো এশৰে পূৰণ কৰিলে কিমান হ'ব চোৱা এশ কেনসেল আগত সেম 1% থাকি গল এটা কিমান হ'ব 25 ইনটু 1% ওকে এটা কিমান হ'ব চোৱা 25% হবে আমাৰ आंसर বুজি পাইছা এটা নেক্সট চোৱা কি কৈছে ইয়াতে 42/125 অলৰেডি ভগ্নাংশ দিছে আমি কি কৰিম ইয়াৰ লগত এশ পূৰণ কৰি দিম 42/125 ইনটু কিমান হ'ব 100 ওকে এতিয়া চোৱা এক কাটাকাটিলে কোনটো কিমান হ'ব 5 লগাব যাব 5 20 5 2 গুণ 10 5 5 গুণ 25 যাব 5 গুণ 25 5 4 গুণ কিমান হ'ব 20 ওকে এতিয়া ইয়াতে কিমান হ'ব চোৱা ইয়াত ওভাৰঅল आंसर কৰিলে কিমান হ'ব 5 8 গুণ 40 দশমিক 5 4 গুণ 20 এটা কিমান হল সরি এটা পার্সেন্টেজ হবে এটা কিমান হ'ব চোৱা 4.8 ইনটু 4% সো এটা পূরণ কৰিলে কিমান হ'ব চোৱা 4 4 গুণ 16 হয় হাতৰ কিমান 1 আর 4 গুণ 32 হাতৰ কিমান 33 তো 336 হল এতিয়া চোৱা দশমিক কেইটাৰ আগত আছে ইয়াতে ইয়াৰ আগত নাই দশমিক তো ইয়াতে চোৱা কেইটাৰ আগত আছে এটাৰ আগত দশমিক আছে সো এই आंसरটো আমাৰ কি হ'ব এটাৰ আগত দশমিক হ'ব তাহলে আমাৰ आंसरটো কি হৈ যাব 33.6 আমাৰ आंसर হৈ যাব বুজি পাইছা ওকে তো আজিলৈ এইখিনিয়ে তো যদি ভিডিওটো চাই ভাল পাইছা চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিবা